Hello guys, আজি আপোনালোকৰ মাজত আমি দুইটাই এবাৰ পুনৰ আহিছো। বহুত দিন মই ইউটিউবত ভিডিঅ' আপলোড কৰা নাই। তাৰ মানে মোৰ বেমাৰ হৈ আছিল, সেই কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো। আজি মানে কিবা এটা বনাম বুলি ভাবিছো। মই খাব মন গৈছে, মানে আজি ফুলৰি খাব মন গৈছে, তাকে বনাও। আপোনালোককো দেখাম বলকচোন বাৰু মই কেনেকৈ বনাওঁ ফুলৰি। আপোনালোকেও চাব। নগুনো তো খাব মন গৈছে নাই? গৈছে? কিমান গৈছে? কিমান গৈছে? বহুত গৈছে। দেখাই দেচোন গাড়ী চাওক কিমান কিমান খাব মন গৈছে। দেখা দে কিমান খাব মন গৈছে। ইমান খাব মন গৈছে। ই আজিৰ পৰা মোৰ চেনেলটোত নতুনকৈ আহিছে। আজিৰ পৰা ইয়াকো মোৰ লগতে দেখা পাব আপোনালোকে। ইয়াৰ নাম হৈছে গুণু। ন গুণু? তোমাৰ নামটো কৈ দিয়া। মই গুণু বুলি মাতো ইয়াক মৰমতে। নামটো কৈ দিয়াচোন। কি? মোৰ নামটো শ্ৰী গুণু। শ্ৰী গুণু নেকি? শ্ৰী গুঞ্জন ডেকা কৈ দিয়া। শ্ৰী গুঞ্জন ডেকা। বলক গাইছ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকেও চাব মই কেনেকৈ বনাওঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন যদি ভিডিঅ'টো চাই ভাল পায়। বলক। আমি পানী দিছোঁ আৰু অকণমান পানী এতিয়া আমি মেগীটো এড কৰি দিম। ফাৰ্ষ্ট মেগীটো বইল কৰি ল'ম। মেগীটো বইল কৰি ল'ম আৰু মেগী মছলাটো আমি থৈ দিম। পাছত আমি এড কৰিম, পিছত লাগিব আমাক। মেগীটো বইল হৈ থাকক, আমি ইফালে বেচনখিনি ৰেডি কৰোঁ। কাটি থোৱা 4টা পিঁয়াজ লৈছোঁ মই, আৰু ইয়াৰ জলকীয়া কাটি থোৱা জলকীয়া আৰু এইফালে আছে এইখিনি 1 কাপ বেচন লৈছোঁ মই। মেগী মছলা আছে।
আমাৰ হৈ গ'ল। এইখিনি এতিয়া নমাম প্লেটত। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিবচোন মই কৰা নিচিনাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আমাৰ ফুলৰি হৈ গৈছে। এতিয়া এইখিনি নমাম প্লেটত। দেখিছে আপোনালোকে আমাৰ ফুলৰি ৰেডি হৈ গৈছে। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিবচোন, খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব, বহুত ভাল লাগিছে খাবৰ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই গাইজ, নেক্সট ভিডিঅ'ত লগ পাম।